Hi friends, আজি আমি বনাম মুহা লাড়ু। আহকচোন কেনেকৈ বনাও আমি মুহা লাড়ু। এই আমি মই নাৰিকল কুটি এনেকৈ চুকি থৈ দিছো। এনেকৈ ইহেতে জুৰি এনেকৈ এইখিনি হল আমাৰ এই পিঠাগুৰি ভাজা। এনেকৈ ভাজি ভাজি একেবাৰে কাঁচাটো একেবাৰে মাৰি দিব লাগিব। তাৰ পিছত এতিয়া বাৰে মাৰিব লাগিব পানী দি। এতিয়া অলপমান নিমখ দিছে। এবাৰ আমাৰ মাই গুড়খিনি আৰু গোটেইখিনি সামগ্ৰী মিশ্ৰণ কৰি লৈছে আৰু এনেকৈ গোল গোল কৰি হেতে লাড্ডু বনাই ল'ব। তাৰ পিছত এনেকৈ সোমাই থাকিব, সোমাই হেতে এনেকৈ লাড্ডু বনাই দিব। এনেকৈ গোটেই লাড়ু গিলাখনত এনেকৈ সোমাই ল'ব আৰু বন্ধ কৰি দিব। যদি গোটেইখিনি এনেকৈ বনাই ল'ব লাড়ুখিনি। এইটো মই ভাপত দিয়া লাড়ু ইয়াতে বনাম। এতে প্ৰেছাৰ কুকাৰত এইটাতে পানী দিছোঁ অলপমান আৰু 3টা বাটি সৰু সৰু দি দিছোঁ। গাড়ীটো এখন প্লেট দিম, তাতে এনেকৈ থৈ দিছোঁ যাতে পানীখিনি লাড়ুত নালাগে। এবাৰ মই এখন কাপোৰত লাড়ুকেইটা লৈ লৈছোঁ, এনেকৈ মেলি দিছোঁ। ইয়াতে আৰু লাড়ু দিম। এনেকৈ এবাৰ ঢাকি দিম। প্ৰেছাৰ কুকাৰত ঢাকনখন লাড়ু দিম। গেছটো দি এইটো উঠাই দিম। এবাৰ চিটিটো অহাৰ লগে লগে অফ কৰি থৈ দিলে হ'ল। আৰু আপোনালোকে যদি বিচাৰে প্ৰেছাৰ কুকাৰত নেদে বুলি, ৰাইচ কুকাৰ আছে যদি ৰাইচ কুকাৰৰ যে এখন জালনা থাকে তাতে দি কিনে তলত পানী দিলে হ'ল খালি। আৰু মই ইয়াতে এনেকৈ প্ৰেছাৰ কুকাৰতে দিলোঁ। ইয়াতে চিটি বাজিৰ লগে লগে অফ কৰি দিলে হৈ গ'ল। আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় লাড়ুকেইটা। এনেকৈ চিটি বজাৰ পিছত আমাৰ হৈ গ'ল লাড়ু। অলপ গৰমে থাকে। এই হৈ গ'ল আমাৰ লাড়ু। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব। আৰু ৰেচিপিটো যদি ভাল লাগে বনাই খাব। বাই বাই।